ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 1.1 ৰ 12 নম্বৰ প্ৰশ্নটো কৰিম সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা তো তাৰে প্ৰথম খণ্ডৰ প্ৰশ্নটো আছে 6/7 + 2/5 + 2/7 + 1/5 গতিকে ইয়াত আমি কি কৰিম 6/7 ইয়াতো 7 আছে হৰত ইয়াতো 7 আছে হয়নে আৰু ইয়াত 5 আছে ইয়াত 5 আছে আমি একে হৰযুক্ত সংখ্যাবোৰ ওচৰা ওচৰি লৈ আহো তো ইয়াত আমি 2/7 টো আগত আনিলো প্লাস এই 2/5 টো পিছফালে গল প্লাস 1/5 ইয়াত কিবা বিধি ব্যৱহাৰ কৰিলো নেকি এই দুটাৰ আমি ক্ৰম পৰিৱৰ্তন কৰিছো নহয় গতিকে এটো আমি ক্ৰম বিনিময় বিধি ইয়াত ব্যৱহাৰ কৰিছো ক্ৰম বিনিময় বিধি ঠিক আছে এইবাৰ চাবা এই 6/7 টোক মই 1/7 * 6 লিখিলো 6 * 6 হৈ যাব আৰু তলত 7 থাকিব হয়নে প্লাস এই 2/7 টোক মই 1/7 * 2 লিখিলো ঠিক আছে একেদৰে এই 2/5 টোক 1/5 * 2 প্লাস এই 1/5 টোক মই 1/5 * 1 লিখিলো 1/5 * 1 মানে 1/5 এ ওলাব হয়নে এতিয়া চাবা এই 1/7 টোক a ধৰা আৰু এটু b ধৰা অৰ্থাৎ a * b হৈ আছে এটু a * 6 টো হল b প্লাস 1/7 ক a ধৰিছিলো a * 2 হল c তো a * b প্লাস a * c হৈ আছে আমাৰ a * b প্লাস a * c মানে কি আছিল আমাৰ a * b প্লাস c এটুৰ সূত্ৰটো এটু আছিল কি বিতৰণ বিধি হয়নে গতিকে 1/7 টো আগত আহিল 6 প্লাস 2 b প্লাস c হয়নে একেদৰে ইয়াতো চোৱা a * b 1/5 ক a ধৰা 2 ক b ধৰা a * b প্লাস 1/5 মানে a * 1 to c গতিকে 1/5 * 2 প্লাস 1 ইয়াতো কি হল a * b প্লাস c গতিকে ইয়াত আমি কি বিধি ব্যৱহাৰ কৰিলো ইয়াত আমি বিতৰণ বিধি ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া 1/7 * 6 * 2 = 8 হৈ গল আৰু ইয়াত 1/5 * ইয়াত 2 * 1 = 3 হৈ গল বা ওপৰত পূৰণ কৰি দিলে এই একৰ লগত 8 এটু হৈ গল প্লাস ইয়াত 3 * 1 * 3 হয় 5 হৈ গল ঠিক আছে এতিয়া এই দুটাৰ আমি লম কি লসাগু 7 * 5 * 35 এতিয়া 8 পূৰণ 7 ৰে 35 ক ভাগ কৰিলে 5 বাৰ যোগ 3 পূৰণ 5 ৰে 35 ক ভাগ কৰিলে 7 বাৰ এবাৰ 8 * 5 * 40 প্লাস ওপৰত 7 * 3 * 21 আৰু তলত আছে 35 ঠিক আছে 40 আৰু 21 যোগ কৰিলে 61 তলত 35 তো আমাৰ আনসাৰটো হল 61/35 এটো আমাৰ আনসার ঠিক আছে এক নম্বৰ আমাৰ হৈ গল এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰ প্ৰশ্নটো আছে 670 * 7/11 + 670 * 1/3 তো ইয়াত 670 ক যদি আমি a ধৰো আৰু এই 7/11 টোক b ধৰো এটো a * b প্লাস এই 670 ক a ধৰিছিলো আৰু 1/3 ক c ধৰো a * b প্লাস a * c গতিকে এটো কি বিধিত আহি আছে বিতৰণ বিধিত আহি আছে গতিকে 670 টো a * b প্লাস c মানে 7/11 প্লাস 1/3 ঠিক আছে আমি ইয়াত কি ব্যৱহাৰ কৰিলো বিতৰণ বিধি এতিয়া 670 ইয়াত 3 আৰু 11 লসাগু হ'ব 33 ওপৰত 7 * 11 ৰে 33 হৰণ কৰিলে 3 বাৰ গতিকে ইয়াত 3 পূৰণ ইয়াত 1 আছে পূৰণ 3 ৰে 33 হৰণ কৰিলে 11 বাৰ গতিকে ইয়াত 11 পূৰণ 670 ইয়াত হ'ব 7 * 3 = 21 যোগ 11 * 1 = 11/33 equal to 670 21 আৰু 11 হল 32/33 তো 670 ৰ তলত এটা 1 আছে প্ৰতিটো সংখ্যাৰ তলতে 1 থাকে গতিকে 33 ৰে পূৰণ কৰিলে 33 এ পাম আমি এতিয়া 670 আৰু 32 ক পূৰণ কৰিব লাগে গতিকে 670 আৰু 32 670
21440 এইটো আমাৰ উত্তৰ গতিকে আমাৰ 2 নম্বৰ সমাধান হৈ গল আহা আমি এতিয়া 3 নম্বৰটো কৰো 3 নম্বৰটো আছে 7/5 into -3/8 plus 3/4 into 7/5 ইয়াতে চাবা ইয়াতে 7/5 into -3/8 আছে এইখিনিত আৰু ইয়াতে 3/4 into 7/5 অৰ্থাৎ 7/5 দুটাতে আছে গতিকে আমাৰ এটা বিতৰণ বিধিত অহাৰ সম্ভাৱনা বেছি আছে হয়নে ঠিক আছে আমি এতিয়া কৰো 7/5 into -3/8 plus এই 7/5 টুক আগত আনিলো into 3/4 টুক পিছত নিলো এইখিনিত আমি এইখিনি জায়গাত আমি কি কৰিলো ক্ৰম বিনিময় কৰিলো ক্ৰম বিনিময় বিধি ঠিক আছে এতিয়া চাবা এই 7/5 ক a ধৰা into -3/8 ক b a into b plus এই 7/5 মানে a into 3/4 মানে c হয় না a into b plus a into c খিনি লিখিব নালাগে ঠিক আছে এটো কি বিতৰণ বিধিত আহিছে গতিকে a মানে 7/5 into আমাৰ বিতৰণ বিধিটো কি আছিল a into b plus a into c মানে কি a into b plus c এনেকৈ আছিল না গতিকে ইয়াতে a মানে 7/5 into b মানে -3/8 plus ইয়াতে বাকি থাকিল 3/4 গতিকে ইয়াত আমি কি বিধি ব্যৱহাৰ কৰিলো বিতৰণ বিধি ঠিক আছে এতিয়া 7/5 into ইয়াতে 8 আৰু 4 এৰ লসাগু হ'ব 8 -3 8 ৰে 8 হৰণ কৰিলে একবাৰ 1 3 গুণ 3 এ থাকিল -3 এ থাকিল ইয়াতে 3 আছে পুৰণ 4 ৰে 8 হৰণ কৰিলে 2 বাৰ গতিকে 2 ঠিক আছে 7/5 into -3 plus 3 2 গুণ 6/8 7/5 into 6 পৰা 3 গলে 3 3/8 থাকিল হয় না এতিয়া আমাৰ যেহেতু কটাকটি না যায় 7 3 গুণ ওপৰত হল 21 তলত হ'ব 8 5 গুণ 40 এটো আমাৰ উত্তৰ গতিকে আমাৰ 3 নম্বৰ হে হল আহা আমি এতিয়া 4 নম্বৰ কৰো 4 নম্বৰ প্ৰশ্নটো আছে আমাৰ -5/9 into ব্ৰেকেট থাকিলে into বুজায় এনেকে -27/15 plus 36/20 এটা চাবা এই -5/9 টুক মই a ধৰিলো ব্ৰেকেট মানে into বুজাব -27/15 ক মই b ধৰিলো এটো প্লাস আছে 36/25 ক c ধৰিলো a into b plus c আৰহিত আছে a into b plus c এটো আছিল a into b plus b a into c অৰ্থাৎ এটো বিতৰণ বিধি ইমান সময় ইমান পৰে আনকিটা গণিতত আগৰ কিটা গণিতত আমাৰ এটো আৰহিত আছিল আমি এটো আৰহিত নিছিলো এতিয়া এটো আৰহিত আছে এটো আৰহিত লৈ যাম ঠিক আছে গতিকে -5/9 into -27/15 a into b হৈ গল প্লাস -5/9 into 36/25 মানে a into b plus a into c আমি কি বিধি ব্যৱহাৰ কৰিলো বিতৰণ বিধি ঠিক আছে এতিয়া চাবা এই 5 ৰে 5 হৰণ কৰিলে একবাৰ 15 ক 3 বাৰ 9 ৰে 9 হৰণ কৰিলে একবাৰ 27 ক কৰিলে 3 বাৰ এই 3 একবাৰ কটা যাব ঠিক আছে ইয়াত দুটা মাইনাস পূৰণ হ'ব ইয়াত থাকিল -1 আৰু এটো থাকিল -1 -1 আৰু -1 পূৰণ কৰিলে +1 ঠিক আছে এইবাৰ ইয়াত 5 ৰে 5 হৰণ কৰিলে একবাৰ 25 হৰণ কৰিলে 5 ৰে 5 বাৰ 9 ৰে 9 হৰণ কৰিলে একবাৰ 9 ৰে 36 হৰণ কৰিলে 4 বাৰ অৰ্থাৎ ইয়াত -1 * 4 -4 ঠিক আছে তো ইয়াত থাকিল -4 বাই 5 * 1 = 5 ঠিক আছে তো 1 প্লাস এ মাইনাসে -4/5 তো 5 যদি লসাগু হয় একৰ তলত 1 আছে একেৰে 5ক 5 বাৰ যাব গতিকে 5 * 1 = 5 মাইনাস 5 ৰে 5 হৰণ কৰিলে একবাৰ 1 4 * 4 অৰ্থাৎ উত্তৰটো হ'ল 5/1 এয়া আমাৰ 4 নম্বৰ সমাধান আহা আমি এতিয়া 5 নম্বৰটো কৰো 5 নম্বৰ প্ৰশ্নটো যথেষ্ট দীঘলীয়া নিচিনা লাগিছে নিশ্চয় তোমালোকৰ খুব মজাৰ গণিত এটো আমি কৰো আহা তো 2/3 ক মই লিখিম 1/3 * 2
ঠিক আছে 2 1 গুণ 2 আৰু তলত 3 থাকি যাব আৰু 3/3 ক লিখিম 1/3 * 3 ঠিক আছে এতিয়া এই দুটাৰ মাজত আমি কি কৰিম এইটুক আগফালে লিখিম প্লাস 2/3 * 1/2 ইয়াত এটা মাইনাস কমন ললে হয় কিন্তু আমি সহজতে কৰো 2/3 * 1/2 মাইনাস এই যে 1/4 * 2/3 টো ইফালে পার হৈ যাব পার হোৱাতে আকৌ কি কৰিম এই 2/3 টোক আগত লিখিম আচ্ছা এক লাইন মই বেসিকে লিখি দিও ঠিক আছে এনেকে লিখি ললো লাইনটো তাৰ পিছত 1/3 * 2 + 1/3 * 3 plus 2/3 * 1/2 minus এই 2/3 টোক আগত আনিম 2/3 * 1/4 ইয়াত আমি কি কৰিলো ক্ৰম বিনিময় কৰিলো হয়নে ইয়াতে ক্ৰম বিনিময় ওপৰৰ লাইনটো আমি ক্ৰম বিনিময় কৰিছিলো ঠিক আছে ওপৰৰ লাইনটো আমি ক্ৰম বিনিময় কৰিছিলো এইখিনিত ঠিক আছে এতিয়া 1/3 যদি a ধৰা আৰু 2 ক যদি b ধৰা a * b 1/3 a আৰু 3 ক যদি c ধৰা অৰ্থাৎ a * b এইখিনিত a * b + a * c হৈ আছে গতিকে a * b + c হৈ গল এটো ঠিক আছে এতিয়া ইয়াতো চাবা 2/3 কে ধৰা a * b হৈ আছে মাইনাস 2/3 মানে a * c অৰ্থাৎ a * b - a * c এয়া বিতৰণ বিধিৰ বিয়োগৰ ক্ষেত্ৰত গতিকে a * b - c গতিকে আমি দুটাতে কি ব্যৱহাৰ কৰিলো বিতৰণ বিধি ঠিক আছে এতিয়া 1/3 * 3 * 2 5 যোগ 2/3 * ইয়াতে 4 লসাগু গতিকে ইয়াত 1 আছে 1 পূৰণ 2 ৰে 4 হৰণ কৰিলে 2 বাৰ গতিকে ইয়াত 2 পূৰণ বিয়োগ 4 ৰে 4 হৰণ কৰিলে 1 বাৰ 1 1 গুণ 1 ঠিক আছে ইয়াত 1/3 * 5 প্লাস ইয়াত 2/3 * 2 1 গুণ 2 বিয়োগ 1 আৰু তলত 4 ঠিক আছে 1/3 * 5 প্লাস 2/3 * 2 ৰ পৰা 1 গলে 1 আৰু তলত 4 ঠিক আছে এতিয়া আমি কি কৰিম এই 2 ৰে 4 ক 2 বাৰ কাটি দিলু ঠিক আছে তো এতিয়া আমাৰ আৰহিটো এনেকৈ হ'ব 1/3 * 5 প্লাস ইয়াত 1/3 থাকিল না এই দুইটোটা কাটিলু একবাৰ 1/3 * ইয়াত থাকিল 1/2 হয়নে আকৌ a * b + a * c আৰহিত আহি গৈছে সোৱা ঠিক আছে ইয়াত কৰো আমি এতিয়া তো 1/3 * 5 + 1/3 * 1/2 a * b + a * c গতিকে হ'ব a * b + c হৈ গল বা 1/3 ইয়াতে লসাগু 2 ইয়াতে হ'ব 1 যদি আছে 1 2 গুণ 2 5 গুণ 10 যোগ 2 5 2 1 অৰ্থাৎ 1/3 * 10 11/2 এতিয়া আমাৰ আৰু কত কটাকটি না যায় গতিকে 11 1 গুণ 11 আৰু 3 2 গুণ 6 এটো আমাৰ এনসার গতিকে ইয়াতে আমি ক্ৰম বিনিময় বিধি আৰু বিতৰণ বিধি ব্যৱহাৰ কৰিছিলো এই ৰখৰত আমি বিতৰণ বিধি ব্যৱহাৰ কৰিছিলো গতিকে তোমালোকে এইখিনিও লিখি দিবা ইয়াতে আমি কত ব্যৱহাৰ কৰিলো ইয়াত এইটোত আমি বিতৰণ বিধি ব্যৱহাৰ কৰিছো বিতৰণ বিধি ইয়াতে ব্যৱহাৰ কৰিছো ঠিক আছে তো গতিকে আমি 5 নম্বৰটো কৰিলো আহা আমি এতিয়া 6 নম্বৰটো কৰো 6 নম্বৰ প্ৰশ্নটো 4/7 * -5/9 + 4/7 * 1/5 এটো বিতৰণ বিধিত আহিব ইয়াতো 4/7 আছে ইয়াতো 4/7 আছে হয়নে a * b + a * c গতিকে এতিয়া আৰু বেছি দীঘলীয়া নকৰো 4/7 * -5/9 + 1/5 4/7 এতিয়া ইয়াতে লসাগু লব লাগিব 5 9 গুণ 45 লসাগু হয় না
তো -5 ইনটু 9 रे 45ক 5 বাৰ গতিকে ইয়াত 5 পূৰণ যোগ 1 পূৰণ 5 रे 45ক 9 বাৰ গতিকে 9 1 গুণ 9 পূৰণ গতিকে 4/7 ইনটু 5 5 গুণ 25 অৰ্থাৎ ইয়াত -25 প্লাস 9 1 গুণ 9/45 so 4/7 ইনটু 25 পৰা 9 গলে 16 অৰ্থাৎ -16 থাকিব ইয়াত আৰু ইয়াত 45 তো কটাকটি জোৰাৰ তো কোনো সম্ভাৱনা নাই গতিকে পূৰণ কৰি দিও 4 6 গুণ 24 4 হাতে 2 4 গুণ 4 2 6 আৰু ইয়াত 7 5 গুণ 25 5 হাতে 3 7 4 গুণ 28 3 31 গতিকে আমাৰ উত্তৰটো হ'ল -64/315 এয়া আমাৰ আছিল 6 নম্বৰৰ সমাধান আহা আমি এতিয়া 7 নম্বৰটো কৰো 7 নম্বৰ প্ৰশ্নটো আছে 2/3 * -5/7 -1/6 * 3/7 plus 1/14 into 2/3 তো ইয়াতো 2/3 আছে ইয়াতো 2/3 আছে এইখিনি আমি ওচৰা ওচৰি আনিলো 2/3 into -5/7 plus 1/14 into 2/3 এই minus 1/6 into 3/7 to শেষত লিখিলো ঠিক আছে 2/3 into -5/7 plus a 2/3 to আগত আনিলো 2/3 into 1/14 minus 1/6 into 3/7 ঠিক আছে a into b plus a into c এইখিনি অংকত হয়নে এইখিনি 2/3 to a into -5/7 to b plus 2/3 to a আৰু 1/14 to b তো a into b plus a into c ঠিক আছে তো 2/3 into -5/7 plus 1/14 তাৰ মানে a into b plus c কৰিলো -1/6 into 3/7 তো ইয়াত আমি এইখিনিত কি ব্যৱহাৰ কৰিলো বিতৰণ বিধি ঠিক আছে তো 2/3 into ইয়াতে 7 আৰু 14 লসাগু হ'ব 14 হয়নে -5 into 7 ৰে 14 হৰণ কৰিলে 2 বাৰ গতিকে পূৰণ 2 কৰিলো যোগ 14 ৰে 14 হৰণ কৰিলে 1 বাৰ 1 1 গুণ 1 হৈ গল -1/6 into 3/7 এবাৰ 2/3 into 5 2 গুণ 10 হ'ব অৰ্থাৎ -10 plus 1/14 plus -1/6 into 3/7 2/3 into -10 plus 1 কি হ'ব -9/14 minus 1/6 into 3/7 ঠিক আছে ইয়াত 2/3 2 ৰে 14 2 ৰে 2 কে একবাৰ 14 7 বাৰ কাটিলো 3 ৰে -9 ক কাটিলো 3 বাৰ ঠিক আছে তো ইয়াত থাকিল -3/7 আৰু মাইনাস ইয়াত থাকিল 1/6 into 3/7 ঠিক আছে তো এতিয়া এই দুটাৰ পৰা আমি কেনেকুৱা কৰিম এটুক লিখো 3/7 into -1 তেতিয়া হলে প্লাসে মাইনাসে -3/7 হ'ব প্লাস এটুকো লিখো 3/7 into -1/6 তো a into b plus a into c হৈ গল আকৌ গতিকে 3/7 into -1 আৰু এটো -1/6 হ'ব প্লাসে মাইনাসে মাইনাস হ'ব গতিকে 3/7 into 6 যদি লসাগু হয় তেতিয়া হলে -6 - 1
তো 3/7 ইনটু ইয়াত থাকিব -7/6 তো 7 একবাৰ যাব 3 ৰে 6 যাব 2 বাৰ ওপৰত থাকিল -1 তলত থাকিল 2 এটো आंसर ৰাখিব পাৰা বা -1/2 এই দুটা এটা आंसर লিখিব পাৰা তোমালোকে ঠিক আছে গতিকে আমি 7 নম্বৰটো সম্পূৰ্ণ কৰিলো আমাৰ 12 নম্বৰ প্ৰশ্নৰ সমাধান ইমানতে শেষ হ'ল আমি পৰৱৰ্তী ভিডিঅত বাকিখিনি সমাধান লৈ আহিম